रायजोनि गुबुन गुबुन ओनसोलफोरजों लोगोसे बाक्सानि सालबारियावबो श्री श्री बिमा माइनाव फुजाखौ लानानै होंगो दोंगो थासारि। धोननि बिगुमा देबि बिमा माइनावखौ फुजा सिबिनो थाखाय हाजार हाजार भक्तनि बिर जानायखौ नुनो मोननाय जादों। मोनसे धोरोम सिबिनायनि गेजेराव आरज गाबनानै गोथारै नेमखान्थिजों जागायजेननाय बिमा माइनाव फुजा उत्सवआव फुंनिफ्रायनो गोबां हाबाफारि लानाय जादों। मख'नो गोनांदि सालबारि श्री श्री बिमा माइनाव फुजा कमिटिया देग्लायबो 6 साननि मेहेरगोनां हाबाफारिजों खुंफुंनाय जादों बिमा माइनाव फुजा महा उत्सव। আমি আশা কৰা হিচাপে আমি যিখিনি আশা কৰিছোঁ ৰাইজৰ পৰা সঁহাৰি সেইখিনি সঁহাৰি আমি পাইছোঁ। খুব উলহ মালহেৰে ৰাইজে ওলাই আহিছে, মন্দিৰত আহি লক্ষী দেৱীক সেৱা কৰিছে, আশীৰ্বাদ লৈ আছে, এইটো আমি ভাল পাইছোঁ। ৰাতিপুৱা আমাৰ মুখ্য গেট, মন্দিৰৰ মুখ্য দ্বাৰ আৰু ষ্টেজ অ'পেনিং সেনেকৈ বহুতখিনি কাৰ্যসূচী হৈ গৈছে। তাত চিভিল এজিঅ'ছ আৰু যোগদান কৰিছে আহি এইখিনি। এতিয়া আৰজ পৰিৱেশন কৰি আছে আৰু দিয়া নাম। ইয়াৰ পিছত আমাৰ সংগীত প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। 6 দিনীয়া। এতিয়া বিশেষকৈ আমাৰ অসমীয়া যাত্ৰাগান দুপালা থাকিব, দুনিশা, আৰু বড়ো যাত্ৰাগান দুনিশা, আৰু তাৰপিছত অহাকালি হ'ব আমাৰ সম্বৰ্ধনা সভা হ'ব। তাত মুখ্য অতিথি হিচাপে MCLA জয় মছাৰী আহিব, আৰু শেষৰ দিনা যিটো শেষৰ দিনা তাতে আমাৰ ৰাজহুৱা সভা হ'ব। ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে আমাৰ 41 নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় ফণীধৰ তালুকদাৰ উপস্থিত থাকিব। ৰাতি সাংস্কৃতিক সন্ধিয়া হ'ব শেষৰ দিন।